নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 15টা জিকে কুৱেশ্যন আলোচনা কৰিম তাৰে প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰত্ন বঁটা লাভ কৰা ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন সত্যজিৎ ৰায় এখেতে 1921 চনত জন্মগ্ৰহণ কৰিছিলে কলিকতাত দুই নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক জনা যায় আমি সকলোৱে জানোৱে দাদা চাহেব ফাল্কে এখেতে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা আছিলে 3 নম্বৰ কুৱেশ্যন গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ এখেতে 1904 চনত নোবেল পুৰস্কাৰ পাইছিলে গীতাঞ্জলি গ্ৰন্থখনৰ বাবে নেক্সট 4 নম্বৰ কুৱেশ্যন অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে চাণক্য নেক্সট কুৱেশ্যন 5 নম্বৰ অসম ৰাজ্যৰ পুৰণি নাম কি প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যন 6 নম্বৰটো পাঞ্জাব কেশৰী কাক কোৱা হয় লালা ৰাজপাট ৰায় আৰু যা খণ্ডত আমি কৈছিলো আলোচনা কৰিছিলো অসম কেশৰী কাক কোৱা হয় 7 নম্বৰ কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰী গৰাকী কোন নাৰ্গিছ দত্ত এখেত পদ্মশ্ৰী বঁটা হিচাপে লাভ কৰা প্ৰথম অভিনেত্ৰী আছিলে 8 নম্বৰ কুৱেশ্যন হেমকক কিমান চনত প্ৰকাশ পাইছিল 1900 চনত এই গ্ৰন্থখনৰ প্ৰণেতা আছিলে হেমচন্দ্ৰ বৰুৱা 9 নম্বৰ কুৱেশ্যন 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড সেই ৰাজ্যখন আমাৰ অসমৰ পৰা পৃথক হৈছিলে 10 নম্বৰ কুৱেশ্যন অটল অমৃত অভিযান অসম চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল 2016 চনৰ 25 ডিচেম্বৰ তাৰিখে নেক্সট কুৱেশ্যন 11 নম্বৰ শৰাইঘাট ৰণ কেতিয়া হৈছিল 1671 চনত নেক্সট কুৱেশ্যন 12 নম্বৰ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি উমানন্দ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি আছিল দ্য আছাম কোম্পানী 14 নম্বৰ কুৱেশ্যন আহোমসকলৰ প্ৰথম ৰজা কোন আছিল প্ৰতাপ সিংহ নেক্সট 15 নম্বৰ কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে 1826 চনত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব